Hello guys, welcome back to my YouTube channel. আৰু আজি মই যাই আছোঁ মামাহঁতৰ ঘৰত। ওলালোঁ আৰু গাইছ মই ৰেডি হৈ লৈছোঁ যাবাক লাগি আৰু মায়ে ৰেডি হৈছে। অলপ টাইম ৱেইট কৰিব লগা আছে মাইক আৰু গাড়ী আহি পোৱা নাই। অলপমান চাঙতে বহি যাওঁ, দিনটো বহিব নাপাওঁ সেইকাৰণে। আৰু গাইছ চবে মোক কৈ মই চাঙৰ সভাপতি বুলি, সভাপতিৰ কামটো কৰি থৈ যাওঁ। গাইজ ফাইনেলি মামাতে ঘৰ আহি পালোঁ আৰু ভিতৰত যাওঁ বুলি। গাইজ মামাৰ নতুন আবিটোৰ কাৰণে আনিছে আমি ৰাধা কৃষ্ণৰ লকেট। ৰাধে ৰাধে কৰি দিওঁ। চলো ঘুমাই আছে গাইজ। গাইজ মই আছিলোঁ পথাৰত ধান নিবাক লাগিছোঁ। অলপ পথাৰত নামি যাওঁ, ইফালে ধান নি আছে। গাইজ পথাৰৰ পৰা আহিলোঁ, এতিয়া যাই আছোঁ দোকানত মছলা আনিব কিবা মাংস বনাবৰ কাৰণে। চাইকেল মাৰি পূৰা যাওঁ। আজি বাইক নাই, চাইকেল মাৰি যাব লাগিব আজি। গাইজ দোকানৰ পৰা আহিলোঁ, আহি কিনে আকৌ পথাৰত আহি গৈছোঁ। মোৰ লগত আছে হিয়া। হাই বাৰ্থডে, হাই হাই এইটো হিয়া মামাৰ আপি, সৰু মামাৰ আপি। আমি অলপ দোকানৰ পৰা আহিলোঁ। ইয়াতে মামাই ধান কৰে, মানে ধানটো সেই কৰি আছে, সেই অলপ চাই আছোঁ। আমাৰ দেখি ইমান দেখা নাপায় না। গাইছ অলপ বাহিৰ দি ঘূৰিব আহিলোঁ, মানে বহুত টাইম ঘুমালোঁ, গান শুনিলোঁ, মানে বৰ লাগি গৈছে, সেইকাৰণে অলপ বাহিৰ দি ফুৰিব আহিলোঁ। আৰু গাইছ কালি মই মানে আমাৰ গাঁৱত আহিছিল অলপ মানে চৰকাৰী যি কি বুলি কয় মেডিকেলৰ মানুহ, মানে ধৰক এই আশাগিলা আহিছিল। মোক ক'লা বাবু প্ৰেছাৰ জোখ, ময়ো জুখিলোঁ। কি দেখাইছে জানা নাই গাইছ, হাই প্ৰেছাৰ বোলে মোৰ 157 মোৰ হাই প্ৰেছাৰ আছে বোলে। মই পাগলা হৈ গ'লোঁ গাইছ। তাৰপিছত মই এইটো দেখাত আৰু হাই প্ৰেছাৰ থাকিলে চাওঁতে নাই আৰু গাইছ, সেইকাৰণে মই ঘৰত যাই কিনে আকৌ চেক কৰিলোঁ, তাৰেতো কমি আছে ঘৰত। মোৰ মাথা বেয়া, বোলো মোৰে ভুল নে সিহঁতৰে ভুল। বাৰু মই সেইটো কোৱা নাই গভৰ্ণমেণ্টৰ বস্তু ভুল বুলি, বাট মোৰতো ভুল হ'ব পাৰে। তাৰপিছত মাথা টিং টিঙাই দিলে মোৰ। মই সেইকাৰণে ঘুমাই থাকিলোঁ দিনটো। ঘুমাই কিনে এতিয়া মানে ভাল পাইছোঁ, মানে মোৰ চিন্তা লগাই দিছিল। মানুহটো মেডিকেলত পৰি এনেই বেমাৰ লাগি যায়। মোৰ সেনেকুৱা চিষ্টেম হৈছে। মই ভাবিছোঁ শেষ আৰু গাইছ। জীৱনত সেইটো কাম কৰিব লাগে যাৰ যোনটো ইচ্ছা থাকে। জীৱনটো বেছি টাইম নাথাকে, আজি আছোঁ কালি নাই। চবেই যোনটো বস্তু ইচ্ছা যায় লাইফত কৰিব, সেইটো কৰিব লাগে। মই কোৱা কথা নহয়, এইটো চবেই কয়, কিছুমান নকয় বাৰু। আই এম গুড ইনফ্লুৱেঞ্চাৰ যি ইচ্ছা সেইটোৱে কৰিব লাগে। আৰু গাইছ এইটো মই বুলি কোৱা নাই, ক'ব বাৰু মই ডাঙৰ কথা কৈ আছোঁ, কিন্তু নহয়, এইটো সঁচা কথা। আজি আছোঁ কালি নাই, যি ইচ্ছা মনৰ যিমান যি ইচ্ছা আছে চব কৰিব লাগে। যাতে এনেকুৱা এটা বস্তু ৰৈ নাযায় যে মই জীৱনত আৰু কৰিবই নোৱাৰিলোঁ। আৰু যিয়ে থাকক লাগি ভগৱানে নহয় কোনোবা ফালে কোনোবা লৈয়ে যাব, যোনটো কামৰ কাৰণে আমাক জন্ম দিছে। সেইকাৰণে যিটো ইচ্ছা সেইটো কৰিব লাগে। যি খাব ইচ্ছা যায়, যি ইচ্ছা আৰু সেই বুলি কোৱা নাই বেয়া বস্তু খাব নালাগে, ভাল বস্তুৱে খাব লাগে। মানে ভাল বস্তু যি খাব ইচ্ছা যায় চব খাব লাগে। আৰু বেয়া টোপনি ধৰিছে, কিন্তু মই ঘুমাব চান্স পোৱা নাই। গাইছ অলপমান ইয়াতে বহোঁ অলপ। গাইছ মই এবাৰ আহিছোঁ আমাৰ ইয়াতে মামাহঁতৰ ঘৰৰ কাষত, মানে পানী চাপ্লাই, গভৰ্ণমেণ্টৰ পানী চাপ্লাই সেই আছে। তাতে একবাৰ সোমাওঁ, মানে বহুত বছৰ হ'ল মই ইয়াতে অহা নাছিলোঁ। মামাহঁতে দিয়া অহা নাছিলোঁ, আগতে ইয়াতেই আছিলোঁ বহুত দিন, মানে ইয়াতেই বহি থাকোঁ। আজি বহুত দিনৰ মূৰত ইয়াতে আহিলোঁ অলপমান। এতিয়াবা কেনেকুৱা জেগা মই গম নাপাওঁ, বেয়া হ'ব পাৰে। মই আহিলোঁ একবাৰ এনেকৈ চিৰিত উঠি। আগতে গাইছ এইটো জেগাত চবেই তাছ খেলিছিল, মোৰ মনত আছে। এটা মানে চবেই তাছ খেল হয়। এই গাইছ এখন ভাঙি যাব, তপতকৈ ওলাই পৰিম, তাই ওলবা নোৱাৰিম, চেজ হৈ যাব। আগতে ইয়াতে আছিল এখন স্কুল, গভৰ্ণমেণ্ট স্কুল। এতিয়া স্কুলখন নাই দেখোন, কিবা হ'ল স্কুলখন ক'ব নোৱাৰোঁ। এতিয়া স্কুলটো নাই, সোধা পোষ্টকেইটা আছে দেখাতো গমেই পাই গ'লে স্কুলৰ এইটো বাথৰুম আছিল স্কুলত। আমি মানে কি কৰিছিলোঁ, মই আগতে মানে প্ৰাইভেটত পঢ়িছিলোঁ। আমি স্কুলত মানে ভাত খাব নাপাওঁ। ইয়াতে গভৰ্ণমেণ্টৰ পৰা ধুনীয়া খানা আহে, ধৰক শনিবাৰে আহিব পোলাও কিবা কিবি এইগিলা বস্তু আহে। আমি আৰু মামাহঁত আহিলে আৰু এনেকৈ বাতি লৈ ৰখি থাকোঁ ৰাস্তাত। মানে সেনেতো দিবই, ইমান চলি কম চলি মেক্সিমাম 10টামান চলি থাকে। সেই 10টামান চলি আৰু ইমান বস্তু খাব নাই আৰু আমাক মাতি দিয়ে। আমিও ভাল পাওঁ এইবিলাক খাবা,
খানাও ধুনীয়া দেই ধুনীয়া ধুনীয়া বস্তু মই দে আমাৰ ভাল লাগিছোঁ আমি শিকলে খাব আহিছিলোঁ আগতে ইয়াতে এনজয় লৈছোঁ আৰু গাইজ গভৰ্ণমেণ্ট স্কুলৰ ময়ো পঢ়ছোঁ মানে গভৰ্ণমেণ্ট স্কুলত ময়ো পঢ়ছোঁ লাষ্ট টাইমত মানে ফাৰ্ষ্ট টাইমত নহয় লাষ্ট টাইমত পঢ়িলোঁ মানে মোৰ এটা ইচ্ছাই আছিল মানে প্ৰাইভেট কেনেকুৱা আৰু গভৰ্ণমেণ্ট কেনেকুৱা অলপ চাবাক লাগে কিন্তু বস্তুটো আগে খালি অলপ গভৰ্ণমেণ্টটো চলি মোক অলপ মানে ঢিলা বুলি কয় কিন্তু গভৰ্ণমেণ্টটো চলি ঢিলা নহয় গভৰ্ণমেণ্টটো চলিহে ভাল নিজৰ লাইফটো মানে কেনেকৈ কি কৰিব পাৰে পুৰা লাইফটো শিকে গাইজ কিমান আৰু পানী চাপ্লাই দিব মোৰ চাপ্লাইটো দি থৈ দিলোঁ মানে মই মুচি থৈ দিলোঁ মোৰ পানী চাপ্লাইটো দি থৈ দিলোঁ দেই গাইজ এফালে ধান চান কাটলে আমাৰ দেখি ধান কাটপি একলাগি ৰেডিঅ' কাৰণে আমাৰ ভালকৈ পকাই নাই চ' এফালে এডভান্স ৰৱে সেইকাৰণে এডভান্স কাটছি আমাৰ দেখি হ'লে ক্ৰিকেট আমি ক্ৰিকেট খেলা আৰম্ভ কৰি দিলোঁ মানে আমাৰ দেখি ধান কাটলিহে আমি খেলা খেলিব পাওঁ ক্ৰিকেট বুলি ক'লে কি হ'ব গাইজ ৱৰ্ল্ড কাপ জয় নহ'লোঁ লাষ্ট টাইমত হাৰি গ'লোঁ কিন্তু বেয়া লগা নাই 10খন জয়ছোঁ মই ইমান দিনে সিহঁতে ভিডিঅ' দিয়া নাছিলোঁ কাৰণ সেয়ে হৈছিল ৱৰ্ল্ড কাপ হাৰাৰ প্ৰায় দুখুটিয়ে ভিডিঅ' আপলোড কৰা নাছিলোঁ সেইকাৰণে শ্বৰ্টছ মখা দিছিলোঁ শ্বৰ্টছ মখা যাই কিনে চাব পাৰে আৰু T20 আৰম্ভ হৈছি সেই ওৰা ৰাতি চাই থাকোঁ আৰু গাইজ মোৰ 16 ডিচেম্বৰ বা 17 ডিচেম্বৰৰ ভিতৰত এটা ধুনীয়া এটা ভিডিঅ' আহি আছে আপোনালোকে চাই কিনে ক'ব যে মোৰ অন্দৰ চুই পেলছি মই এনেকুৱা এটা বস্তু এটা ভিডিঅ' এটা বনাম মানে এটা জেগাত যাই কিনে মানে অকাদৰ বাহিৰত বুলি ক'ম মই সেইটো মানুহ মানে ভিডিঅ' কৰাটো চ' সেইটো মানুহটোৰ ভিডিঅ' কৰিব যাই আছোঁ মানুহ আৰু মানে হিং দিওঁ অলপমান ছিংগাৰ এটা আৰু হিং দিছোঁ অলপমান আপোনালোকে বুজি লওক আমাৰ ইণ্ডিয়ান মানে অসমীয়া গায়ক নহয় হিন্দী গায়কে চ' অলপ হিং দিছোঁ আপোনালোকে বুজি লওক আৰু যোনে যোনে মানে বুজি পাইছি সিহঁতক কমেণ্টটো স্পেম কৰি দিয়ক কাক লগ কৰিব যাই আছোঁ বা কাক ভিডিঅ' বনাব যাই আছোঁ গাইজ এইটো মোৰ সৰু সুৰা এটা গিভৱে বুলি ভাবিব পাৰে মানে গিভৱে দি দিম চবকে নেদাওঁ তাতে এটা লাকি পাৰ্চন যোন থাকে সি জয় হ'ব চ' কি হ'ব আৰু ৰিচাৰ্জ এটা কৰি দিম যাৰ মানে ৰিচাৰ্জ শেষ হৈছে যাক লাগে আৰু চ' ৰিচাৰ্জটো কৰি দিম যোন জয় হয় কমেণ্ট এটা পিক কৰিম তাৰে পাই চ' ইনষ্টাগ্ৰামত ৰিজাল্টটো দিম গিভৱেৰ চ' তাতে যাই কিনে ফ'ল' কৰিব আৰু ইউটিউবত তাতে কমেণ্ট মাৰিলে হ'ল ধুনীয়া ধুনীয়া যোনে জানে আৰু লাকি উইনাৰ উলিয়াই দিম চ' হেল্ল' কুকুৰো আহিছে আমাৰ ভিডিঅ' বনাও হে গাইছ বুলি নকৰা কালি হাই গাইজ অলপ মই ঘূৰিব আহিছিলোঁ মানে অলপ ছানছেট চাবাক লাগি আহিছিলোঁ এফালে ছানছেট হ'ব অলপ দেৰিকৈ চ' এফালে ভিউ মজা চ' ছানছেট চাব আহি গ'লোঁ ধুনীয়াকৈ দেখা পায় ছানছেট কেনেকৈ হয় আৰু গাইজ চাওক চাৰিওফালে পাকাই পাকা আমাৰ দেখি নাই কিন্তু হিমন্তৰ মামা জেগাত নাই সেইকাৰণে আৰু এই পথাৰৰ মাজত চখান দিব লগা কি কথা আছে মানুহপুৰা জেগাত দিব লগা কি কথা আছে কিন্তু এফালে আছে মামাৰ জেগা নাই সেইকাৰণে চ' অলপ মই ফুৰিব আহিলোঁ অলপ ভিউৰ এনজয় লওঁ অলপ ছানছেট চাওঁ তাৰপিছত ঘৰত যাওঁ গাড়ী আহিছে গাইজ এই দিনদীপ্ৰ চন্দ্ৰ ওলাই আছে ইয়াতে The next day. গাইজ আজি হৈছে নেক্সট ডে আৰু আজি যাই আছোঁ আমি এইটো কমলপুৰ ইয়াৰ মানে ইনভাৰ্টাৰটো বেয়া আছিল মানে ইয়াৰ ইনভাৰ্টাৰটো বেয়া হৈ থাকে কি মাজাৰ বোৰ্ড যাই থাকে চ' সেইটো ঠিক কৰিব যাই আছোঁ মাদাৰ বোৰ্ড কেছি ঠিক নকৰোঁ আৰু এইবাৰ মেচিনটোৱে চেঞ্জ কৰি দিবি একেবাৰে চ' কমলপুৰক লাগি যাই লওঁ মেচিনটো ঠিক কৰিবা গাইজ ফাইনেলি আমি মানে ইমেইলটো ঠিক কৰি আহি গ'লোঁ চাহ তাহ খাই আহিলোঁ আৰু ক'ত খাইছোঁ সেইটো বাৰু মই নকওঁ এতিয়া অলপ গাইজ আমি গেলি বেলেগ তাত চাহ খাওঁ মানে চ' এইটো ঠিক কৰি আহিলোঁ এতিয়া যি ভাল হৈছে চ' কেইদিনমান চলে বা মাত্ৰা নাই 7 দিন চলে চলিব তাৰপিছত নেক্সট বোলে ঠিক চেঞ্জ কৰি দিব চ' ঘৰত লাগি যাওঁ বহুত দেৰি হ'ল 1টামান বাজিল গাঁও ধোৱা নাই লেতেৰা লেতেৰা লাগি আছে নিজকে জেচিবি কেইখন লাগব কিমান লাগব জেচিবি গাইজ এতিয়া যাই আছোঁ আমি অলপ চকুত দেখি মানে আজি হৈছে মহো চ' এই পূৰ্ণিমা চবেই আজি মহো মাৰিব এন্ধ্ৰ আছে আজি খানা চ' দেই মাংস এৰেঞ্জ কৰি আছে মোৰ আছে মই নাখাওঁ মই ঘৰতে খাম আজি ঘৰত মানে আলহী মাতিছোঁ চ' হাঁহৰ মাংস দি মই খাম এনে খাব গাহৰি চ' বজাৰ চজাৰ কৰি আনো মোৰ কিবা এটা বস্তু আনিব লগা আছে তাক লৈ যাওঁ মহো মাৰিব নাযাওঁ বাৰু বয়স নাই এতিয়া
মাল হ'বনে চলি মই খাই মাৰিব তাকে দেখাম আপোনালোকক গাইছ এফালে গাহৰি কাটি আছে ইয়াতে খানা খাব গাইছ আজি গাইছ তামাম যাম চাৰিআলিত যাওঁতে কি হয় পাত্তা নাই গাইছ আমাৰ বনাইছে ডাক এইগিলা বস্তু মই ৰেডি কৰি থৈ দিছি ৰান্ধনি কোনটো দেখাবাই নোৱাৰি গাইছ এখন ইয়াত মাংস 2 কেজি মান আছে চাগে হাঁহ দুটাৰ চ' সৰু সৰু হাঁহ ইমান ডাঙৰো নহয় আৰু গাইছ ঢালবো এতিয়া মাংসটো দিয়া ঐ খালা নেকি গাইছ আজি ময়ো কিন্তু কোনো চলি আজিকালি এতিয়া মাৰিবই অহা নাই মই দেখাই নাই মানে মই ঘৰত থাকলেকি আৰু গাইছ মোৰ অলপ কাহ হৈছে সেইকাৰণে এখন মাৰি লৈছোঁ অলপ মাথাটো বিষালে মানে চালি পাই আহিলোঁ মানে ধুলাই কাটিছোঁ মাথাটো বিষাইছে অলপ মাতটো ভাঙা যেন পাইছে ৰাহুল বম পাইছোঁ মোৰ এইবাৰ গম পাওঁ বাকী নাই আৰু গাইছ এতিয়া মই ফাইনেলি ভাত খাওঁ আৰু মোৰ কাহতে মোৰ মাতটো বন্ধ হৈ গৈছে চ' ভিডিঅ'টো সমাপ্ত কৰোঁ লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু বনাই আছোঁ পিছত ভিডিঅ'